এই সার্টিফিকেটখন সেকেন্ড দ্বিতীয় কার্যকালৰ নহয় জানো আপোনালোকৰ দেউতাৰ 29/2/1993 চনৰ আপোনাৰ তাৰ আগৰ সার্টিফিকেটখনৰ কি হ'ল আগৰ সাৰ্টিফিকেট তেতিয়া মই সৰু আছিলো আপোনাৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিলো তেতিয়া মই সিমান এটা মনত নাই কিন্তু প্ৰেচিডেণ্ট হোৱাৰ কথাটো মই সম্পূৰ্ণ জানো আপোনাৰ এইখনো প্ৰেচিডেণ্টৰ নহয় জানো হয় হয় আমাৰ দেউতা আছিলে আপোনাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আপোনাৰ সভাপতি আছিল ভাৰতীয় পঞ্চায়ত যেতিয়া গঠন হয় প্ৰথম পঞ্চায়তৰ প্ৰেচিডেণ্ট আমাৰ দেউতাই আছিল পঞ্চায়ত কিমান চনত গঠন হৈছিলে আপোনাৰ মনত আছেনে এইটো মোৰ সিমান এটা মনত নাই তথাপি মোৰ আন্দাজ সম্ভৱ 1963 হ'ব নেকি মই যেতিয়া সৰু আপোনাৰ ধৰক সৰু যদিও তথাপি অলপ মনত আছে আৰু 63 চনতে হ'ব লাগিব ঠিক আছে আপোনাৰ এইটো চাই দিওঁ ফেব্ৰুৱাৰী 64 নম্বৰ 64 নম্বৰ ভাদৈ সমষ্টিৰ বৈধভাৱে নিৰ্বাচিত হৈছে বুলি আজি 29 ফেব্ৰুৱাৰী হয় 1992 চনৰ ফেব্ৰুৱাৰী মাহৰ আছে ডিব্ৰুগড় এইখন অলপ হৈ গৈছে হয় 29/2/92 লিখা আছে ন 29/2/92 উপায়ুক্ত কোন আছিলে অজয় কুমাৰ ভাল্লা নিৰ্বাচন বিভাগৰ অজয় কুমাৰ ভাল্লা আপোনাৰ নামটো জনাব মই আপোনালোকলৈ নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ মোৰ নাম শ্ৰী প্ৰদীপ গগৈ আপোনাৰ 1 নং থপাতলি বৰবাৰী গাঁও ভাদৈ পাচলি আপোনাৰ আমি শুনিছোঁ যে আপোনাৰ দেউতা এই অঞ্চলৰ এগৰাকী ৰাজনীতিজ্ঞ আছিলে তেখেতে প্ৰথম এই অঞ্চলৰ পঞ্চায়তৰ সভাপতি নহয় জানো হয় এই বিষয়ে আপুনি অলপ জনাওকচোন আমাক বিশদভাৱে হয় মই মানে 1964 চনৰ সম্ভৱতঃ হ'বলৈ মই তেতিয়া প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ আপোনাৰ তেতিয়া আমাৰ জয়পুৰ সমষ্টি আছিলে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত প্ৰথম ভাদৈ গ্ৰাম পঞ্চায়ত খোলে পঞ্চায়তৰ ভাদৈ গ্ৰাম পঞ্চায়তৰ প্ৰেচিডেণ্ট আমাৰ দেউতাই আপোনাৰ ৰাইজে নিৰ্বাচনত জয়যুক্ত হয় আৰু তেতিয়া আমাৰ জয়পুৰ সমষ্টি আছে জয়পুৰ সমষ্টিৰ প্ৰথম বিধায়ক আছিলে আপোনাৰ ভদ্ৰকান্ত গগৈ যেতিয়া জয়পুৰ সমষ্টি আছিলে তাৰপিছত আপোনাৰ ক্ষীৰোদ শইকীয়া আছিল তাৰপিছতে আমাৰ এই সমষ্টিবিলাক ভাগ কৰে আপোনাৰ দুলীয়াজান এনেকৈ কৰে সেই সময়ত আপোনালোকৰ দেউতাই পঞ্চায়তৰ সভাপতি হৈ থকা সময়ত আপোনালোকে কি ধৰণৰ আপোনালোকে কাম কৰা দেখিছিলে তেওঁ আদৰ্শ কেনেকুৱা ধৰণৰ আছিলে আপোনালোকে জনাব নেকি হয় তেখেতৰ তেতিয়া দিনততো আপোনাৰ কাম বৰ বেছি নাছিলে সাধাৰণ এই আপোনাৰ গাঁৱৰ আলিপুলি দুই এটা মানে সৰু সুৰা সুবিধা আহিছিলে আজিৰ ধৰণে তেনেধৰণৰ কোনো সুবিধা পোৱা নাহিছিলে তেতিয়া দিনত আপোনাৰ এখন দৰখাস্ত লিখিলে আপোনাৰ এতিয়া নেপালীবিলাকে কুঁহিয়াৰ খেতি কৰিলে কাঁহী গুড়া আপোনাৰ এটা ছ'চাইটিটো কণ্ট্ৰলৰ দোকানবিলাকে চেনি 2-3 কেজিহে পাইছিলে আপোনাৰ মাত্ৰ 3 টকা 2 টকাৰ মূল্যৰ পাইছিলে আপোনাৰ পে'মেণ্ট তেনেকুৱা ধৰণৰ নাছিলে বছৰেকত মাত্ৰ 300 টকা পাইছিলে দৰমহা আচ্ছা আপোনালোকৰ এই ভাদৈ নগৰত এইটো স্থানটো ঐতিহাসিকভাৱে বহুত গুৰুত্বপূৰ্ণ নহয় জানো হয় এই ঠাইত আপোনালোকৰ পঞ্চায়তৰ যি অফিচটো অনাৰ ক্ষেত্ৰত আপুনি যিটো ষ্টৰি আপুনি জানে যে ইয়াতে হ'ব লগা আছিল কিন্তু ভাদৈ পাঁচচালিতহে পঞ্চায়তৰ অফিচটো হ'ল এই বিষয়ে আপুনি কওকচোন হয় এই ভাদৈ নগৰ হৈছে আপোনাৰ ইয়াৰ ঐতিহাসিক বুৰঞ্জী গড়কা এটুকুৰা ঠাই ৰহত দদৈ টিপামত ভাদৈ বুলি কৈছিলে নহয় এই ভাদৈ নাম অনুসৰি ভাদৈ নগৰ হ'ল তেতিয়া এখন আমাৰ দেউতাই ভাবিছিলে যে এই ভাদৈ নগৰ অনুষ্ঠানৰ ভিতৰতে যে আমাৰ এই পঞ্চায়ত অফিচটো বহোৱা হ'ব বুলি ৰাইজক জনালে ৰাইজে ইতিমধ্যে আপোনাৰ খুঁটা সহ পোতা হ'ল কিন্তু
আধাৰুৱা কৰি মানে অৱহেলা কৰাত এই মানে পঞ্চায়ত অফিচ নহ'ল। আমাৰ দেউতাই ভাবিছিল যে এই গাঁওখন যদি ইয়াত পঞ্চায়ত এটা খোলে, চৰকাৰী অনুষ্ঠান এটা খোলে, নিশ্চয় গাঁও উন্নত হ'ব, ইয়াত ভাল ভাল অফিচাৰ আহিব, ভাল ভাল ডাঙৰ মানুহ আহিব, ৰাস্তা পদূলিবোৰ দেখিব বুলি ভাবিছিল। কিন্তু ৰাইজে গুৰুত্ব নিদিয়াত তেতিয়া মানে অপ্ৰকাশ বেদনাই কৰি তেওঁ ভাদৈ শাস্ত্ৰ শ্ৰীযুত পুৰ্ণানন্দ বৰগোহাঁইদেৱে ক'লে, গগৈ, যদি আপোনালোকৰ এই ৰাইজে এই গদাধৰ সিংহত বনাবলৈ পঞ্চায়ত অফিচ মতামত দিয়া নাই, তেন্তে ময়ে এটুকুৰা জেগা দিওঁ বুলি আপোনাৰ এই ভাদৈ পঞ্চায়তৰ এই জেগা এটুকুৰা দিলে। তাৰপিছত সেয়া আছিল আপোনাৰ 1992 চনৰ কথা। ঠিক সেই সময়তে আপোনাৰ বনাই অৰ্ডাৰ আহিলে, পূৰ্ণ ব্যৱস্থা হ'ল। আমাৰ দেউতা মানে মাৰাত্মক কেঞ্চাৰ বেমাৰত 1995 চনত কেঞ্চাৰ বেমাৰত আক্ৰান্ত হৈ সম্পূৰ্ণ কাৰ্যকাল কটাব নোৱাৰিলে। তেতিয়া ভাইচ প্ৰেচিডেণ্ট আছিল তুলেশ্বৰ গগৈ ভাদৈ নগৰৰ। সেই বাকী চোৱা সেই ভাইচ প্ৰেচিডেণ্ট আপোনাৰ তুলেশ্বৰ গগৈয়ে সমাপ্ত কৰিলে আপোনাৰ। আচ্ছা, আপোনালোকৰ দেউতাৰ নাম কি আছিলে? বলু গগৈ। বলু গগৈৰ বিষয়ে আপুনি যিটো কথা মনত আছে আপোনাৰ দেউতাৰ কথা, সেই বিষয়ে মানে আপুনি জনাব নেকি? দেউতাৰ বিষয়ে যিটো স্মৃতি আপোনাৰ মনত এতিয়াও আছে, দেউতাই কি কৰিছিলে, কেনেকৈ ধৰণে আছিলে, তেতিয়া দিনত খৰচা পাতি কেনেকৈ আছিলে, আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী কেইটা, কেনেধৰণে আছিলে, মানে তেনেকুৱা ধৰণৰ পুৰণা কথা কিছুমান জনাব নেকি? হয়, আমাৰ দেউতা আমাৰ অৰিজিনেল আছিলে ঘৰ আপোনাৰ জয়পুৰ কেন্দুগুৰি কুকুৰাহাট। তেতিয়া শিক্ষিত মানুহ খুব কম আছিলে। শিক্ষিত মানুহ কম থকাৰ কাৰণে স্কুল খুলিবৰ কাৰণে ডেকা অৱস্থাত আমাৰ দেউতাক মানে আমাৰ এই একদম চপাতলি বৰবাৰ গাঁৱৰ কিছুমান বয়সস্থ মানুহে জয়পুৰৰ পৰা আমাৰ দেউতাক মানে লৈ আহে স্কুল খুলিবৰ কাৰণে। তেতিয়া আপোনাৰ আমাৰ দেউতাই ফেকেৰাজান স্কুল খুলিছিল আৰু চৰাইপুং বন বিভাগৰ অঞ্চলত মানে তেওঁ এখন স্কুল আমাৰ দেউতাই খোলা। তাৰপিছত আপোনাৰ চপাতলিত স্থায়ী হিচাপে তিলেশ্বৰ গগৈ নামৰ এজন শিক্ষকৰ সহকাৰী শিক্ষক কৰি শিক্ষকতা কৰিছিল। আৰু সেই মই চনটো পাহৰিছোঁ দেই, মই আপোনাক প্ৰথম শ্ৰেণীৰ ছাত্ৰ থকা আগতে তো স্কুলৰ মানে বেচিক ট্ৰেইনিং বুলি এটা ট্ৰেইনিং ওলাইছিলে। প্ৰথম আপোনাৰ তিলেশ্বৰ গগৈক ট্ৰেইনিঙত পঠালে। ট্ৰেইনিঙত তেখেতে আপোনাৰ অকৃতকাৰ্য লাভ কৰিলে কাৰণে তেওঁক বৰ্খাস্ত কৰা হ'ল। তাৰ দ্বিতীয়তে আমাৰ দেউতাক পঠালে আপোনাৰ সেই বেচিক ট্ৰেইনিংটো ল'বৰ কাৰণে। আমাৰ দেউতাও অকৃতকাৰ্য হ'ল। তাৰপৰা দুয়োজনে আপোনাৰ শিক্ষকৰ পৰা বৰ্খাস্ত কৰা হ'ল। ইতিমধ্যে ছমাহৰ পিছত আকৌ মানে চৰকাৰে সেই অসমত কিমানজন শিক্ষক মানে পৰিচ্ছুত কৰালে সেই কালত। তাৰপিছত আকৌ চৰকাৰে মানে এপইণ্টমেণ্ট পঠালে আপোনাৰ সেইসকল ছাত্ৰক দিয়ে কামত নিযুক্ত দিব লাগে। এতিয়া আমাৰ দেউতাই কি কৰিলে আপোনাৰ 1964 চনৰ কথা হ'ব লাগিব দেই, মই পাহৰিছোঁ, ইমানটো মনত নাই। তেতিয়া মই প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। তেতিয়া আপোনাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত ভাদৈ অঞ্চলত আকৌ চৰকাৰে পঞ্চায়ত গাঁও উন্নয়নৰ কাৰণে খুলিলে। তেতিয়া আকৌ আপোনাৰ পঞ্চায়ত খুলিবলৈ ইয়াত উপযোগী মানুহ নাই। ৰাইজে আমাৰ দেউতাকে চিলেক্ট কৰিলে যে আপুনি পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'লক। এতিয়া আমাৰ দেউতাই কি কৰিলে, আপোনাৰ সেই চৰকাৰী মাষ্টৰ চাকৰি নকৰি পঞ্চায়তৰ প্ৰেচিডেণ্টত খেলে। পঞ্চায়ত খেলে ৰাইজে আপোনাৰ তেওঁক জয়যুক্ত কৰায়। জয়যুক্ত কৰাৰ পিছত 1964 চনৰ কথাহে হ'ব লাগিব দেই, জৱাহৰলাল নেহৰুৰ আপোনাৰ মৃত্যু হয়। জৱাহৰলাল নেহৰুৰ মৃত্যুৰ দিনটো মই পাহৰিছোঁ দেই, কিমান 64 চনৰ কথা পাহৰিছোঁ। তেতিয়া মই সৰুকালতে আপোনাৰ এই একদম চপালি পৰা মই মাত্ৰ অকলে হৈছোঁ। তেতিয়া মোৰ বয়স আছিল 10-12 বছৰ, এনেকুৱাই হ'ব। খোজকাঢ়ি গৈ আছিলোঁ সেই সময়ত। তো ভাদৈ কাকতি দোকান বুলি এজন আছিলে থানাখনৰ সন্মুখতে। তাত আমাৰ দেউতাৰ লগৰীয়া দুটিৰাম গগৈ, মনেশ্বৰ গগৈ, নীল গগৈ, ইহঁতি মানে এই দোকানখনৰ কাকতি দোকান বুলি আছিলে দেই। তাতে কথা পাতিছে, মোক দেখি আচৰিত খাইছে আপোনাৰ, তুমি ইয়ালৈ আহিলা? হয়, মই আহিলোঁ। তেতিয়া মানে গোটেই আমাৰ দেউতাৰ লগৰীয়াবিলাকে কুকিজ বিস্কুট উলিয়ালে বুজিছানে। চবে মানে তেতিয়াতো মূল্যটো একদম কম আছিলে। দুই পেকেটত পুৰা কৰি আপোনাৰ মই বিস্কুট খাই ঘৰলৈ গুচি আহিছোঁ। এখন মই 29-2-92 চনৰ পৰা আমাৰ যিজন আপোনাৰ ছাপোৰ্টাৰ আছিলে আমাৰ দেউতাৰ,
তেখেতে মানে আমাৰ দেউতাটো যোৱা নাই আপোনাৰ এই কাউণ্টাৰত আপোনাৰ ৰিজাল্টৰ দিনত আমাৰ চাপোৰ্টাৰজন পদ্ম গগৈ বুলি কয় সভাতলি তেখেতে এই চাৰ্টিফিকেটখন লৈ আহিছে আপোনাৰ এই আপোনাৰ ৰিজাল্টৰ পৰা এই অজয় কুমাৰ মাননীয় অজয় কুমাৰ ভাল্লা উপায়ুক্তৰ তেখেতৰ হাতৰ পৰা প্ৰমাণপত্ৰ আহিছে। তেতিয়াতো আপুনি অলপ যথেষ্ট ডাঙৰ আছিলে। তেতিয়া মই ডাঙৰ হয়, তাৰ আগৰবাৰ কিন্তু সৰু আছিলে। আগৰবাৰ কিন্তু মই সৰু আছিলোঁ। মাজৰ বাৰু যিকোনো এইবিলাক বাৰু গ'ল চিটপট চাইলে আমাৰ দেউতা মাজৰ ভাগত দুবাৰ প্ৰেচিডেণ্ট হোৱা মোৰ সম্পূৰ্ণ মনত আছে। চিটপটৰ কাহিনীটো এবাৰ কৈ দিয়কচোন আপুনি। চিটপটৰ কাহিনী এইটো মাজতে যে এইটো কিমান চনৰ কথাটো মোৰ মনত নাই, কিন্তু আমাৰ দেউতাই মানে এটা ভোটত জিকি আছিল। তেতিয়া মানে কি হ'ল এই কৃষ্ণ গগৈ ভাদৈ অঞ্চলৰ আপোনাৰ তেওঁ এইবিলাক ক্ষেত্ৰত ঘূৰা ঘূৰি কৰিছে, কণ্টেষ্ট হৈছিলে দুইজনৰ মাজত। আমাৰ দেউতা এটা ভোটত জিকি আছিল, দেউতা ভোটটো কাঢ়ি লৈ গৈছিল। পিছত দুইজনৰ ভিতৰত ড্ৰ হ'ল, ড্ৰ হোৱাৰ পিছত আপোনাৰ চিটপট খেলালে, চিটপটত আমাৰ দেউতাই পৰাজয় গ্ৰহণ কৰিলে। আপোনাৰ মুঠতে আপোনাৰ দেউতাই মানে চিটপটত সমান হোৱাৰ কাৰণে হাৰিলে, নহয় জানো? হাৰিলে, হয়। নহ'লেতো আপোনালোকৰ দেউতা তিনিবাৰে হ'লহেঁতেন। ঠিক আছে, ঠিক আছে। আজি নাম মোৰ মনেশ্বৰ চেতিয়া। ভাদৈ হাইস্কুলত শ্ৰী প্ৰদীপ গগৈ আমি সৰুৰ পৰা একেলগে পঢ়া আছিলোঁ। লগে ভাগে মিলি জুলি কোনো কাজিয়া হাই নাই, হোৱা নাই।